মাই নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক আটাই ভালে কুশলে আছে আৰু আজি মনটো বহুত ভাল লাগি আছে, সেইটো কাৰণে ভিডিঅ' এটা আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু আপোনালোকে ভিডিঅ' শেষলৈ চাই থাকিব। আৰু আজি ভাল লাগিছে মানে এইটো কাৰণে, আৰু আপোনালোকে তো গম পায়েই মই বিহু নাচি কিমান ভাল পাওঁ আৰু বেলেগক বিহু শিকাব পালেও বহুত ভাল লাগে, যে যিখিনি জানো। আৰু সেইটো কাৰণে আজি আগবাঢ়িছোঁ এটা নতুন কামলৈ, তাকে বোলে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু ঘৰত আলহীও আছেহি, মই দেখুৱাইছোঁ বাৰু দেই, আপোনালোকে চিনি পায়, খুব জনপ্ৰিয় ইউটিউবাৰ। আৰু বাইদেউগৰাকীক মই তলত গৈ দেখুৱাইছোঁ। আৰু এইফালে আমাৰ ঘৰত আছেহি জোন বাইদেউ, সকলোৱে চিনি পায়। তোমালোকৰ ঘৰলে আহি বহুত ভাল লাগিল দেই। ভাল লাগিছে। ভালে আছা? ভালে ভালে। তোমালোকৰ ঘৰলে আহি ভাল লাগিলে। আৰু তুমি ইমান মানে বিহুৱতী বুলি আগতে গম নাপাওঁ বাৰু। ছোৱালীতে নাচিছিলোঁ। এতিয়া নানাচা নেকি? এতিয়াও মই আখৰাবিলাক কৰি থাকোঁ, তাৰপিছত বোৱাৰী বিহুৱতীও কৰিছোঁ। ভাল লাগিছে। আজি তোমাৰ প্ৰগ্ৰেমটোলৈ আহিছোঁ, ব'লা তাতে লগ পাম ন। এইফালে আহি পাই গৈছোঁ, কিমান ল'ৰা ছোৱালী আছে। এতিয়া মই গৈ আপোনালোকক দেখুৱাই আছোঁ ৰ'ব দেই। এখন আমাৰ বেনাৰখন ধুনীয়াকৈ লাগি আছে। আজি প্ৰথম দিনা যদিও মই ইমান আশা কৰা নাছিলোঁ, তথাপিও আহিছে কেইগৰাকীমান, খুব ভাল লাগিছে। নমস্কাৰ। এজনৰ কাৰণে আজি এই সুযোগটো পাইছোঁ, ইয়াতে মই বিহু শিকাবৰ কাৰণে। আৰু বাকী আপোনালোকৰ স্কুলত কি কি আছে কৈ দিয়ক। সেইটো হালালী পৰিৱেশ কলা কেন্দ্ৰ হয়। হালালী পৰিৱেশ কলা কেন্দ্ৰখন প্ৰতিষ্ঠা হোৱা আজি 1 বছৰ 2 মাহ ভৰি দিছে। আৰু আমাৰ ইয়াত প্ৰায় 70গৰাকী ছাত্ৰ ছাত্ৰী ইতিমধ্যে সৃষ্টিশীল নৃত্য শিকি আছে, আমাৰ অভিজ্ঞ প্ৰশিক্ষক কংকনজ্যোতি শইকীয়াৰ নেতৃত্বত। আৰু আমাৰ ভীষ্ম প্ৰধানে ইয়াত শিকাই আছে আপোনাৰ ৱেষ্টাৰ্ণ যিবিলাক আছে আমাৰ কালচাৰ সেইবিলাক। আৰু আজি আমি অতি আনন্দে ক'ব পাৰিছোঁ যে আজি তাৰিখৰ পৰা আমাৰ সমগ্ৰ ডাঙৰি তালাপ চৈখোৱা অঞ্চলৰ যিসকল বিহু সংস্কৃতিৰ প্ৰতি ৰাপ আছে তেখেতসকলৰ কাৰণে আৰু তেখেতসকলৰ সন্তানৰ কাৰণে ইয়াত ঢোলবাদন, পেঁপাবাদন, বাঁহীবাদন, বিহু নাচ আৰু বিহুনাম যিসকল আমাৰ বিহু সম্বন্ধীয় কৃষ্টি আছে আটাইবিলাকৰ প্ৰশিক্ষণ ব্যৱস্থা কৰা হ'ব। প্ৰতি দেওবাৰে 3 বজাৰ পৰা হ'ব ইয়াত। আৰু ইয়াত প্ৰশিক্ষক হিচাপে থাকিব আপোনাৰ ইতিমধ্যে বিভিন্ন মঞ্চত বিহুৱতী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বহুত পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱা আমাৰ সীমা মৰাণ শইকীয়া আৰু জ্যেষ্ঠ বিহুৱা মণিকান্ত সোণোৱাল মৰাণ, আমাৰ আৰু 2-3জন থাকিব। আমাৰ মৃদুল শইকীয়াও আছে আৰু বহুত আছে তেখেতৰ সহযোগী। আৰু ইয়াত আমাৰ বিহু শিকাওঁতে কণ্ঠদান কৰিব ভাইকন সোণোৱাল, আপোনাৰ জ্যোতি সোণোৱাল ইত্যাদি ইত্যাদি। গতিকে আমি আশা ৰাখিছোঁ এই হালালী পৰিৱেশ কলা কেন্দ্ৰৰ যি উদ্যোগ, এই উদ্যোগৰ জৰিয়তে আমাৰ অতিকৈ ভিতৰুৱা এই গাঁওবিলাকৰ যিবিলাক বিহুৱা কলা কৃষ্টি আছে, বিহুৱা কলা কৃষ্টিবিলাক প্ৰশিক্ষণ লৈ আমাৰ ল'ৰা ছোৱালীসকলে বিশ্ব দৰবাৰত নিজৰ নামটো প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। এই আশাৰে আমি হালালী পৰিৱেশ কলা কেন্দ্ৰই এই উদ্যোগবিলাক লৈ থকা হৈছে। ধন্যবাদ। আপোনালোকে গম পালে গোটেই কথাখিনি। আৰু স্থানীয় অভিভাৱকসকলক মই অনুৰোধ জনাইছোঁ, তেওঁলোকে যদি নিজৰ ল'ৰা ছোৱালীক শিকাবলৈ বিচাৰে তো আপোনালোকে হালালী পৰিৱেশ কলা কেন্দ্ৰলৈ লৈ আহিব পাৰে। আৰু বাকী ভিডিঅ'টো আগবঢ়াই দি থাকিম, চাই থাকিব। তোমাক খুব ধুনীয়া লাগিছে সঁচাকৈ। ইমান মানে ৰিহাখন পিন্ধিলোঁ, ইমানেই শকত লাগিছে নহয় মই ইফালে কণমানিজনীয়ে খুব সুন্দৰকৈ নৃত্য পৰিৱেশন কৰি আছে, তাইক অলপ দেখুৱাই দিছোঁ। এতিয়া জোন বাইদেৱে নিজৰ চেনেলত দিবৰ কাৰণে ভিডিঅ' কৰি আছে। আমাৰ ছেক্ৰেটাৰী আজি উপস্থিত আছে ৰিঞ্জুমণি সোণোৱাল আৰু এগৰাকী অন্যতম বিষয়ববীয়া আছে কৰবী সোণোৱাল।
আৰু আমাৰ প্ৰায় 31জনীয়া এখন সমিতি আছে অভিভাৱক আজি প্ৰত্যেকে ইয়াত উপস্থিত আছে আৰু কিছু নিজৰ নিজৰ কামৰ কাৰণে বাহিৰলৈ গৈছে আমাৰ দুখন সমিতি আছে এখন 11জনীয়া মূল সমিতি হালালি পৰিৱেশ কলা কেন্দ্ৰ তাৰ সঞ্চালক মই আমাৰ অফিচ ছেক্ৰেটাৰী হয় আৰু আমাৰ সদস্য আমাৰ অফিচ ছেক্ৰেটাৰী মানৱ সোণোৱাল আমাৰ সদস্য আছে বিনোদ খাটলি গতিকে আমি সকলোৱে মিলিজুলি আৰু বিশেষকৈ অভিভাৱকসকলৰ আমি পুনৰ সমৰ্থন পাইছোঁ অভিভাৱকসকলৰ সমৰ্থন এই বিদ্যালয়খন সুন্দৰভাৱে চলি আছে এতিয়া সকলোৱে অনুৰোধ কৰাৰ কাৰণে এপাক নাচি দিবলৈ ওলাইছোঁ আখৰা সামৰিলোঁ এতিয়া আৰু এফালে যাবলৈ ওলাইছোঁ আৰু ক'লৈ যাওঁ সেয়াও দেখুৱাই থাকিম ভিডিঅ'টো শেষলৈ চাই থাকিব দেই বহুত মৰম লাগে একদম কণমানি দাঁত সৰা পাতাই শিকি আছে হা অঁ হ'ব 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 আইসকল হ'ব আজি বেটাৰ স্কুলত এনুৱেল ফাংচন আছে আৰু বেলেগ দিনাতকৈ আজি সম্পূৰ্ণ স্কুলৰ পৰিৱেশ বেলেগ আৰু সকলোৱে বহুত ফূৰ্তি কৰিছে ইফালে দেখা পাইছে বহুত ধুনীয়াকৈ সজাইছে স্কুলখন আৰু মই বেটাক দেখুৱাইছোঁ দেই আপোনালোকক এইফালে চাওকচোন বেটাক আহিবলৈ ইমান উৎপাত এতিয়া আহি বোলে চবেই নাচি থকাৰ কাৰণে বোলে তাৰ বেয়া লাগিছে বোলে সি নিজেও নানাচে আনক নাচিলেও বোলে তাৰ লাজ লাগে এইফালে চাওকচোন বেটাৰ লগৰবোৰ চবেই ইমান ফূৰ্তি কৰি আছে কিন্তু আমাৰ বেটাই লাজতে মুখখন ঢাকি বহি আছে এয়া বেটাৰ ফ্ৰেণ্ড হা ব্লেড এইটো কি হয় অ এইবিলাক নল'বা আকৌ হাতত কাটিব অ এইটো বেয়া বস্তু হয় নল'বা এইটো ঠিক আছে বাই বাই কৈ দিয়া যাওঁ আমি ব'লা বাই বাই কৈ দিয়া বেটা
বহুত এনজয় কৰিলা ব'লা বাই 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 কৈ দিয়া ব'লা নাই কৰা ঘৰত কাম আছে নহয় ব'লা বাবা ব'লা আকৌ লগ পাই থাকিবা তোমালোকে স্কুলত লগ পাবাই আকৌ হাৰ্দিকো যাব এতিয়া হাৰ্দিকো মামা খাই আছে কাৰণেহে হৈ গ'ল আৰু এতিয়া বেটাৰ স্কুলৰ পৰা ঘৰলৈ ওলালোঁ এতিয়া আৰু আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ বেলেগ এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম আজিলৈ এৰিছোঁ